ছাত্ৰ-ছাত্ৰীসকল মোৰ ইউটিউব চেনেল পেৰাডাইজ টিচিঙলৈ তোমালোকক স্বাগতম জনালোঁ। আজিৰ ভিডিঅ'টিত তোমালোকক হায়াৰ ছেকেণ্ডেৰী ফাইনেল পৰীক্ষাত অহা ভইচ চেঞ্জ 2003 পৰা 2005 চনলৈ বুজাই দিম। তোমালোকে স্কিপ নকৰাকৈ মনোযোগেৰে শুনিবা। ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকক 2000 চনৰ পৰা 2002 চনলৈ আটাইকেইটা ভইচ চেঞ্জ তোমালোকক বুজাই দিছিলোঁ। সেইকেইটা তোমালোকে চাই বুজি ল'বা। 2003 চনত প্ৰথম ভইচটো হ'ল বাক্যটো হ'ল দে প্ৰমিছড মেৰী এ নিউ ডল ফৰ হাৰ বাৰ্থডে। ইয়াতে প্ৰমিছটো হ'ল ভাৰ্ব, ডেটো হ'ল ছাবজেক্ট। এতিয়া আমি ইয়াৰ পৰা অবজেক্ট উলিয়াব লাগিব। তোমালোকে কি কৰিবা? অবজেক্ট উলিয়াবলৈ ভাৰ্বক কি বা কাক বুলি প্ৰশ্ন কৰিবা। প্ৰশ্ন কৰি তোমালোকে যিটো উত্তৰ পাবা সেইটোৱে হ'ল অবজেক্ট। এতিয়া দে প্ৰমিছ মেৰী, গতিকে কোনে কি কৰিছিল, কি প্ৰমিছ কৰিছিল? এ নিউ কাৰ। কাক প্ৰমিছ কৰিছিল? মেৰীক। গতিকে ইয়াত মেৰী আৰু এ নিউ কাৰ হ'ল দুয়োটা অবজেক্ট। ইয়াত দুটা অবজেক্ট আছে বাক্যটোত। গতিকে তোমালোকে ইয়াৰ পৰা যিকোনো এটা অবজেক্ট ল'লেই হ'ল। এতিয়া এ নিউ ডলটো অবজেক্ট আছে, গতিকে আমি ইয়াত ছাবজেক্ট কৰি ল'লোঁ। এ নিউ ডল ৱাজ প্ৰমিছড টু মেৰী ফৰ হাৰ বাৰ্থডে। উত্তৰটো হ'ব এ নিউ ডল ৱাজ প্ৰমিছড টু মেৰী ফৰ হাৰ বাৰ্থডে। তোমালোকে নিশ্চয় বুজি পাইছা। তাৰপিছত চাবা, দ্য ডক্টৰ হেজ অৰ্ডাৰ্ড মি এ নিউ ডায়েট। ঠিক তেনেদৰে অৰ্ডাৰ্ড আদেশ দিছিল। কাক দিছিল? মি। কি দিছিল? এ নিউ ডায়েট। গতিকে ইয়াতেও দুটা অবজেক্ট আছে। গতিকে এ নিউ ডায়েটটো আমি অবজেক্ট হয় ইয়াত, গতিকে পেছিভ ছাবজেক্ট কৰি আনিম। এ নিউ ডায়েট হেজ বিন অৰ্ডাৰ্ড টু মি বাই দ্য ডক্টৰ। উত্তৰটো হ'ব এইটো। তাৰপিছত চাবা, হি ৱাজ এলাউড 5 minutes to get ready. He was allowed 5 minutes to get ready. ইয়াত অবজেক্ট নাই। অনুমতি দিছিল তাক 5 মিনিট সাজু হ'বৰ বাবে 5 মিনিট অনুমতি দিছিল। কোনে দিছিল? নাই। গতিকে আমি কি কৰিব লাগিব? দে আনিব লাগিব ইয়াত। সিহঁতে দিছিল। দে এলাউড হিম ফৰ 5 minutes টু গেট ৰেডি। ঠিক তেনেদৰে 4 নম্বৰ বাক্যটো চাবা, আই ৱাজ টল্ড দ্য লেটেষ্ট নিউজ বাই এ ফ্ৰেণ্ড দিছ মৰ্ণিং। এইটো হ'ল পেছিভ ভইচৰ বাক্য। গতিকে ইয়াক আমি এক্টিভ কৰিব লাগিব। গতিকে এক্টিভ ইয়াতে অবজেক্ট হৈ আছে এ ফ্ৰেণ্ড। গতিকে ইয়াত অবজেক্ট হ'ব। এ ফ্ৰেণ্ড টল্ড মি দ্য লেটেষ্ট নিউজ দিছ মৰ্ণিং। এইকেইটা আহিছিল 2003 চনৰ ভইচ চেঞ্জ। তাৰপিছত 2004 চনত অহা ভইচ চেঞ্জকেইটা তোমালোকে বুজি ল'বা। 2004 চনত আহিছিল দ্য পিউপিলছ হেভ নেভাৰ বিন টট to do that exercise. ইয়াতেও
object নাই. The pupils have never been taught to do their exercise. গতিকে কি হ'ব ইয়াত? The teacher has never taught the pupils to do that exercise. তাৰপিছত চাবা, the soldiers were told to respect to the captain. ইয়াতে কি হ'ব? The soldiers were told to respect to the captain. গতিকে এইটো কি হ'ব? The commander told the soldier to respect to the captain. তাৰপিছত চাবা, they have made John manager of the farm. গতিকে কি হ'ব ইয়াত? জনটো ইয়াত অবজেক্ট হ'ব. গতিকে পেছিভত ছাবজেক্ট হৈ আহিব. John has been manager of the farm by them. they হ'লে কি হয়? them হয়. তাৰপিছত চাবা, the owner himself showed them the house. গতিকে কি হ'ব? the house-টো ইয়াত অবজেক্ট, পেছিভত ছাবজেক্ট হৈ আহিব. The house was shown to them by the owner. তাৰপিছত চাবা, 2005 চনত অহা ভইচ চেঞ্জ কেইটা এতিয়া তোমালোকে মন দি শুনিবা. They were carrying the injured to hospital. গতিকে কি হ'ব? The injured were being, to past continuous tense বাক্য. গতিকে the injured were being carried to hospital by them. তাৰপিছত চাবা, English is spoken all over the world. ইংৰাজী. গতিকে ইয়াত কি হ'ল? ইয়াত অবজেক্টটো উজ্জ্ব আছে. গতিকে কি হ'ব? কোনে ইংৰাজী কয়? মানুহে কয়. গতিকে পিপুল আহিব. পিপুল স্পীক ইংলিছ অল অভাৰ দ্য ৱৰ্ল্ড. তাৰপিছত চাবা, who has broken the window pane. এইটো ইণ্টাৰগেটিভ সেন্টেন্সৰ বাক্য. গতিকে কি হ'ব? who থাকিলে কি হয়? by whom has the window pane been broken. তাৰপিছত চাবা, he was laughed at by all. কি হ'ব এইটো? all laughed at him. ছাত্ৰ-ছাত্ৰীসকল, এইকেইটা আছিল 2003 চনৰ পৰা 2005 চনলৈ ভইচ চেঞ্জ. ইয়াৰ পিছত তোমালোকক 2005 পৰা বাকী গোটেইকেইটা ভইচ চেঞ্জ তোমালোকক বুজাই দিম. তোমালোকে শুনিবা আৰু মোৰ এই ইউটিউব চেনেলটো ছাবস্ক্ৰাইব কৰি ল'বা. ইয়াৰ আগৰ ভিডিঅ'ত তোমালোকক ভইচ চেঞ্জৰ নিয়ম, টেন্স কেনেকৈ দিয়া হয়, ডিছক্ৰিপশ্যনত দিয়া আছে লিংক, তোমালোকে চাই ল'বা. ধন্যবাদ.